ভাল নথকাৰ কাৰণ বিশ্লেষণ কৰাতকৈ ভালে আছোঁ বুলি কোৱাটোৱে বেছি উত্তম। কিয়নো মানুহে কেৱল সহানুভূতিহে দেখুৱাব পাৰে, কোনোদিনো সেয়া অনুভৱ কৰিব নোৱাৰে। কোনোবাই হাজাৰ বিচাৰিও নাপায়, আন কোনোবাই পায়ো আকৌ তাৰ গুৰুত্ব নুবুজে। বিশ্বাসঘাতকতা কৰাজনক গালি গালাজ নাপাৰি তাক ধন্যবাদ দিয়া, কিয়নো সি তোমাক মানুহ চিনি পাবলৈ শিকাইছে। কাৰ ওপৰত বিশ্বাস কৰিবা? মানুহৰ ওপৰত? সিটো সাপতকৈও ভয়ংকৰ। সাপেটো খুটিয়াই নিজৰ জীৱন ৰক্ষাৰ বাবে, আৰু মানুহে খুটিয়াই মজালৈ আনন্দ কৰিবৰ বাবে। কাৰোবাক ঠগি হয়তো কেইদিনমান বহুত আনন্দ কৰিবা, কিন্তু মনত ৰাখিবা, ওপৰৱালাই যিদিনা তোমাক ঠগিব তেতিয়া গোটেই জীৱন দুখৰ লগত সংগী দিব লাগিব, কিয়নো ওপৰৱালাৰ শাস্তি বহুত ভয়ংকৰ হয়। কোনোবাই দুখ বিচাৰে সংশোধন কৰিবলৈ, আন কোনোবাই আকৌ দুখ বিচাৰে অপমান কৰিবলৈ, আৰু এইটোৱে হৈছে দুনিয়াৰ নিয়ম। নিজক ভাল ৰখাৰ দায়িত্ব সদায় নিজেই ল'ব লাগিব, কাৰণ তুমি ভালেৰে নাথাকিলে কোনেও তোমাক ভালেৰে ৰাখিব নাহে। ৰূপ দিতো সকলোৱে নিজক সজাব পাৰে, কিন্তু যোনে গুণ আৰু চৰিত্ৰ দি নিজকে সজাই ৰাখিব পাৰে সেইজনেই হৈছে প্ৰকৃত মানুহ। আঘাতটো তুমি তাতেই কৰিছা য'ত তোমাক বহুত যতনেৰে ৰাখিছিলোঁ। মানুহ এজনে যেতিয়া কাৰোবাৰ পৰা বহুত কষ্ট পায়, ঠিক তেতিয়াৰ পৰাই মানুহজন নিষ্ঠুৰ হ'বলৈ শিকে। মানুহৰ জীৱনৰ কষ্টই হৈছে মানুহ নিষ্ঠুৰ হোৱা আন এটা কাৰণ। চুপচাপ ধৈৰ্য ধৰিবলৈ শিকা। চাবা, যোনে এদিন তোমাক অপমান কৰিছিল সি এদিন আহি তোমাৰ ভৰিত পৰিব। কেৱল ভৰসা ৰাখা সৃষ্টিকৰ্তাৰ ওপৰত। জীৱনত সফলতা পাবলৈ দুটা বস্তুৰ খুব প্ৰয়োজন, মনৰ জিদ আৰু আত্মবিশ্বাস। মনটোত কেতিয়াও সন্দেহৰ ভাইৰাছ সোমোৱাই নল'বা। অশান্তি সৃষ্টি কৰিবলৈ জীৱনত সন্দেহটো হ'ল এজনেই হাজাৰজন। এজন মানুহে যদি জানিলে হয় যে তেওঁৰ মৃত্যুৰ পিছত তেওঁক সকলোৱে পাহৰি যাব বুলি, তেন্তে সেই মানুহজনে কেতিয়াও আনৰ চিন্তা নকৰি তেওঁ কি কৰিলে জান্নাত পাব কেৱল সেই চিন্তাই কৰিলে হয়। আৰু যিয়ে কৰিলে হয় জীৱনত কেৱল সৃষ্টিকৰ্তাক, কেৱল আল্লাহৰ সন্তুষ্টিৰ বাবে কৰিলে হয়। এজন মানুহে 45 ইউনিট কষ্ট সহ্য কৰিব পাৰে, কিন্তু এজন মা যেতিয়া শিশুটিক জন্ম দিয়ে 57.5 ইউনিট কষ্ট সহ্য কৰি শিশুটিক জন্ম দিয়ে। আৰু কষ্ট শৰীৰৰ 20টা হাড় ভাঙি যোৱা কষ্টতকৈও বহুত বেছি। কিমানখিনি কষ্ট সহ্য কৰি মা সন্তানক জন্ম দিয়ে। শ্ৰদ্ধা জনাওঁ মা, তোমাৰেই আত্মবলিদান। আৰু দোৱা কৰোঁ মহান আল্লাহ পাক ৰাব্বুল আলামিনৰ ওচৰত, তেওঁ যাতে সকলো মাক সুস্থ ৰাখে। আই মিছ ইউ মা। বেছি চিন্তা নকৰিব, আপোনাৰ ৰব জানে আপুনি কি বিচাৰে আৰু আপোনাৰ হৃদয়ে কি বিচাৰে। ধৈৰ্য ধৰি মাথো ৰবৰ ওচৰত সাহায্য বিচাৰক, ৰব আপোনাক সাফল্য দিবই। ক'লা ৰং মোৰ বহুত পচন্দ, কিয়নো ই কেতিয়াও ৰং সলনি নকৰে। ক'লা ৰংটোৰ কেইটামান গুণ আছে, যেনে চকুত লগালে কাজল আৰু কপালত লগালে ফুট, কাপোৰত লাগিলে দাগ আৰু গাত লাগিলে চৰিত্ৰহীন। কষ্ট হয় তেতিয়া যেতিয়া কাৰোবাক অন্ধৰ দৰে বিশ্বাস কৰোঁ, আৰু সি এইটো প্ৰমাণ কৰি দিয়ে যে আমি সঁচাই অন্ধই আছিলোঁ। কিছুমান মানুহে হেঁপাহ কৰা বয়সত ধৈৰ্য ধৰিবলৈ শিকি যায়। কিবা এটা সিদ্ধান্ত লোৱাৰ আগত একেবাৰে কমৰটো এদিনৰ সময় লওক, কাৰণ হয়তো আপোনাৰ সৰু এটা ভুল সিদ্ধান্তই আপোনাৰ জীৱনত কষ্টৰ ধুমুহা আনি দিব পাৰে। জীৱনত কিবা কাৰণত আঘাত পালে তাৰ সকলোতকৈ ডাঙৰ প্ৰতিশোধ হ'ল সেইফালে আৰু উভতি নোচোৱাকৈ কেৱল আগফাললৈ আগুৱাই যোৱা। এটা সম্পৰ্কৰ মাজত মিছা কথা কোৱা তেতিয়াই আৰম্ভ হয় যেতিয়া সেই সম্পৰ্কত তৃতীয় ব্যক্তিৰ আগমন ঘটে। জীৱনত সকলোতকৈ মূল্যৱান বস্তু কি জানে? সময় আৰু সম্পৰ্ক। সময়টো তাকে দিয়া যোনে সম্পৰ্কৰ মূল্য বুজে, আৰু সম্পৰ্ক তাৰ লগতে ৰখা উচিত যোনে তোমাৰ গুৰুত্ব বুজে। মই কাউণ্ট নকৰাকৈ যাক আপোন বুলি ভাবোঁ, সিহঁতে আকৌ মোক প্ৰয়োজন নোহোৱাকৈ মনতেই নেপেলায়। এটা কথা মনত ৰাখিবা, ৰব যদি ৰাতিৰ পিছত দিন আনি দিব পাৰে, তেন্তে তোমাৰ দুখৰ পিছত সুখৰ দিনো নিশ্চয় আনি দিব। জীৱন হৈছে বাস্তৱতা, কোনো পুতলালৈ কইনা দৰা খেলা নহয়। 17 বছৰ বয়সত 70টাৰ হাতত ধৰি ঘূৰি ফুৰাটো নহয়, এজনৰ হাতত ধৰি 70 বছৰ পাৰ কৰাটোৰ নামেই হৈছে জীৱন। লগে লগে কোনো কথাৰ উত্তৰ নিদিবা যেতিয়া তুমি খঙত থাকা। ডাঙৰ কোনো প্ৰতিশ্ৰুতি নকৰিবা যেতিয়া তুমি আনন্দত থাকা। আৰু গুৰুত্বপূৰ্ণ কোনো সিদ্ধান্ত নল'বা যেতিয়া তুমি দুখত থাকা। সকলোতকৈ ডাঙৰ অনুভূতি হ'ল আমি যেতিয়া আল্লাহৰ ওচৰত কিবা বিচাৰোঁ আৰু আমি সেইটো পাই যাওঁ। যোনে তোমাক নোহোৱাকৈ ভালে আছে, তুমিও তাক নোহোৱাকৈ জীয়াই থাকিবলৈ শিকি যোৱা। সময়ৰ লগে লগে সকলোবোৰ সলনি হৈ গ'লেও মাৰ মৰম আৰু ভালপোৱা কোনোদিনেই সলনি নহয়। মাৰ মৰম আৰু ভালপোৱা একেই থাকে। মই মোৰ জীৱনটোত কি পালোঁ সেইটো হয়তো মই নাজানো, কিন্তু মোক বুজি পোৱা মানুহ মই
কাকোকে নাপালোঁ। পৃথিৱীৰ সকলোতকৈ মনোবিজ্ঞানীয়ে হ'ল মা, যোনে মুখেৰে কোৱাৰ আগতে মনৰ কথা বুজি লয়।